নমস্কাৰ, মই নগৰাজনে আপোনালোকক স্বাগতম জনাইছোঁ। এয়া তাজ। আমি আপোনালোকক আজি চনকালৈ লৈ যাম। এখন অতি নিভাঁজ গাঁও, তিনিওফালে মায়ং পাহাৰ আৰু কাষত চিৰিলৈত। আহকচোন আমি চনকালৈ যাওঁ। মায়ং তিনিআলি, দক্ষিণে পবিতৰা আৰু পূবে মৰিগাঁও জাগিৰোড আৰু এইফালে নাৰেংগী গুৱাহাটী। এয়া মায়ং থানা। ইয়াৰ পৰা নাৰেংগী মাত্ৰ 30 কিলোমিটাৰ। আহক আমি এইটো পথেৰে নাৰেংগী গুৱাহাটী পথেৰে আমি যাম। এই মায়ং থানা পাৰ হৈ আমি গৈ আছোঁ। মায়ং তিনিআলিৰ পৰা মাত্ৰ 4 কিলোমিটাৰ নিলগত আমাৰ গন্তব্যস্থান চনকা। এয়া শালি খেতি। বানপানীৰ বাবে সাধাৰণতে মায়ঙত শালি খেতি নহয়, এয়া ওখ ঠাই হিচাপে অলপ কৰে এইখিনিতে। পোনে পোনে নাৰেংগী গুৱাহাটী আৰু এইফালে চনকা। আহক। এই পথটো যে কাটি গৈছে চিধাকৈ, দেখিছেনে? আপুনি চাৰিচকীয়া আনিলে সেইফালেদি যাব লাগিব, কিয়নো এই পথেৰে যি পথেৰে মই আহি আছোঁ সেইফালে বাইক নিব পাৰি, কাৰণ আগত এখন দলং নিৰ্মাণ কৰি আছে। যিখন কাঠৰ দলং আছিল সেইখন ভাঙি আছে বৰ্তমান। আমি এতিয়া হিলৈখুন্দা গাঁৱত প্ৰৱেশ কৰিছোঁ। প্ৰবাদ মতে এই হিলৈখুন্দাতেই শৰাইঘাটৰ যি ঐতিহাসিক যুদ্ধ হৈছিলে তাৰ হিলৈসমূহ ইয়াত খুন্দিছিলে আৰু বহুতো হিলৈ ইয়াত উদ্ধাৰো হৈছে। সেইবাবে এই ঠাইখনৰ নাম হিলৈখুন্দা। মায়ং পাহাৰৰ নামনিত এক মনোৰম চহা গাঁও, কাষত চিৰিলৈত আৰু ইফালে মায়ং পাহাৰ। এইটো চিধাচিধি চনকা আৰু কাষেদি নৰসিংহ মন্দিৰ। আমি নৰসিংহ মন্দিৰলৈ আনন্দ নাহিম। পুৰণা হ'লেও CBZ এক্সট্ৰিম 10 বছৰ হ'ল, কিন্তু আজিও মোৰ সংগী। আৰু আমি পামগৈ এতিয়া। চাব কি সুন্দৰ ঠাই চাওক, এইয়া বিশাল ব্ৰহ্মপুত্ৰ। এয়া দেখিছে কি নান্দনিক দৃশ্য। তিনিওফালে পাহাৰ, মায়ং পাহাৰ আৰু কাষত চিৰিলৈত। পাহাৰৰ কাষে কাষে কি সুন্দৰ পৰিৱেশ চাওক। আমি এইখিনিতে ক'বই লাগিব, বহুত কষ্ট স্বীকাৰ কৰি মায়ং গাঁও পঞ্চায়তে এই পথটি নিৰ্মাণ কৰি উলিয়াইছে। তাৰ আগতে এই চনকালৈ প্ৰায় জনসংযোগ বিচ্ছিন্ন বুলি ক'ব লাগিব। সাধাৰণতে পানী পথেৰেহে তেওঁলোকে অহা যোৱা কৰিছিলে আৰু আহিলেও সেই পাহাৰটো বগাই আহিব লাগিছিলে। আমি এবাৰ আহিছিলোঁ, প্ৰায় 2-3 ঘণ্টা সময় লাগে। কাৰেণ্টৰ ব্যৱস্থাও এতিয়াহে হৈছে। মায়ং গাঁও পঞ্চায়তে এই পথটি নিৰ্মাণ কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। এতিয়া অৱশ্যে বহুতখিনি কাম বাকী আছে আৰু আমি শুনিছোঁ নতুনকৈ আকৌ যিখিনি কাম বাকী আছিলে সেইখিনি কাম কৰিব। এয়া চাওক কি সুন্দৰ পৰিৱেশ। আৰু এইটোৱেই কানাই বৰশী বোৱা শিল। প্ৰবাদ মতে ইয়াতেই শ্ৰীকৃষ্ণই বৰশী বাইছিল ব্ৰহ্মপুত্ৰত। চাওক, ইয়াতে বহুকেইখন ফিল্ম আৰু বহুকেইটা গীতৰ ইয়াতে শ্বুটিঙো কৰিছে। এইটোৱেই কানাই বৰশী বোৱা শিল। সঁচাকৈ এক নান্দনিক পৰিৱেশ। অলপ আগলৈ চনকা গাঁও। এয়া চনকা ইক' কেম্প। পাহাৰৰ নামনিত চাওক কি সুন্দৰ পৰিৱেশত এয়া চনকা ইক' কেম্প। বৰ্তমান বানপানীৰ বাবে বন্ধ হৈ আছে। আপুনি ডিচেম্বৰ জানুৱাৰী মাহত সুন্দৰকৈ আহি ইয়াতে থাকিব পাৰিব। ইয়াতো শালি খেতি কৰিছে, এয়া পাহাৰৰ নামনিত।
চনকা প্ৰধানত কৃষি প্ৰধান গাঁও। ইয়াতে বড়ো খেতিৰ লগতে ৰবি শস্য যথেষ্ট পৰিমাণে কৰে। চেলো ফিল্টাৰেৰে এয়া বালি মাটি উঠাই আছে। সহজ পদ্ধতি, আপোনালোকে চাগে আগতে দেখা নাই। এয়া নৱনিৰ্মিত চনকা হেৰিটেজ মায়ং পাহাৰ দাঁতিতে বৰ আটল ধুনীয়াকৈ সজাই আছে। সম্ভৱতঃ নৱেম্বৰ ডিচেম্বৰলৈ সাজু হৈ উঠিব। বানপানীৰ বাবে এই পথছোৱা বিধ্বস্ত হৈ আছে। আৰু এই চাওক, এইখিনি ঠাইতে আমি যোৱা 8 ডিচেম্বৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কবি সন্মিলন অনুষ্ঠিত কৰিছিলোঁ। প্ৰায় 300 বিভিন্ন ঠাইৰ পৰা কবি ইয়াতে গোট খাইছিলে। আৰু এইটো পবিতৰা ফৰেষ্ট কেম্প। আৰু আমি এতিয়া চনকা গাঁৱত প্ৰৱেশ কৰিলোঁ। এয়া চাওক, এখন নিভাঁজ গাঁও, তিনিওফালে মায়ং পাহাৰ আৰু কাষত চিৰিলুই। মায়ঙৰ প্ৰথম জনা ৰজা শূন্যত সিংহই এই চনকাতেই ব্ৰহ্মপুত্ৰৰে আহি প্ৰথম ৰাজধানী পাতিছিল। প্ৰবাদ মতে লাচিত বৰফুকনে ইয়াতেই আটন বুঢ়াগোহাঁইৰ সৈতে শৰাইঘাটৰ যুদ্ধৰ ৰণকৌশল তৈয়াৰ কৰিছিল। মোগলৰ 17 বাৰ অসম আক্ৰমণৰ 13 বাৰেই এই ঠাইখন প্ৰত্যক্ষভাৱে জড়িত আছিল। আৰু তাৰ জীৱন্ত প্ৰমাণ হিচাপে বিভিন্ন গোলা বাৰুদ এতিয়াও মায়ং গ্ৰাম্য পুথিভঁৰালত সংৰক্ষিত হৈ আছে। চনকা নামটো সন্দৰ্ভত দুটা জনপ্ৰবাদ শুনিবলৈ পোৱা যায়। প্ৰথম প্ৰবাদমতে সৰ্পদংশনত মৃত্যু হোৱা লক্ষীন্দৰৰ শৱদেহলৈ যেতিয়া লুইতৰ বুকুৰে বেউলা উজাই আহিছিল, তেতিয়া ইয়াতেই চানেকা ৰূপ ধৰি চানেকা লক্ষীন্দৰৰ মাক মনসা দেৱীয়ে চলনা কৰিছিল। আৰু এই চানেকাৰ পৰাই চনকা নামটো হোৱা বুলি বহুত লোকে কয়। আৰু আন এটা, বহুদিন ধৰি চন পৰি থকা বাবেও এই ঠাইখনক চনকা বুলি বহুতে ক'ব খোজে। বহু লোকে ক'ব খোজে চনকাত ৰ'দ নপৰা ঠাই বুলি। আচলতে তেনে কথা নহয়। তিনিওফালে মায়ং পাহাৰে আগুৰি থকাৰ বাবে সূৰ্যৰ পোনপটীয়া পোহৰ কিছু পলমকৈ ইয়াত পৰে আৰু কিছু সোনকালে পোহৰখিনি নাইকিয়া হয়। আমি এতিয়া উভতিবলৈ লৈছোঁ। আৰু চনকাৰ সিটোমূৰে অসমীয়া বিহাৰী লোক বাস কৰে। তাতো এটি গণেশ মন্দিৰ আছে আৰু এটি গুহা আছে। আমি পৰৱৰ্তী সময়ত আকৌ এদিন আহিম। আজিলৈ আমি উভতিছোঁ। সন্ধিয়া হৈ আহিছে। কৈছোঁ ইয়াত আগতীয়াকৈ অলপ সন্ধিয়া হয়। ধনেশ চৰাইকে আদি কৰি বিভিন্ন চৰাইৰ বাবে চনকা বিখ্যাত। নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা যায়। আজি 3-4 বছৰ ধৰি পৰ্যটকৰ ভিৰ বাঢ়িছে। চৰকাৰৰ সুযোগত অসমৰ এখন অন্যতম পৰ্যটনস্থলী হিচাপে গঢ়ি উঠাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আহক, চনকালৈ আহক। বৰ সুন্দৰ পৰিৱেশ আৰু গুৱাহাটীৰ নিচেই ওচৰত। মই কৈছোঁৱেই, মাত্ৰ 30 কিলোমিটাৰ। আন্ধাৰে হ'ল। আজিলৈ এৰিছোঁ। আকৌ এদিন লগ পাম। আপোনালোকক আকৌ এখন ঠাইলৈ লৈ যাম। ধন্যবাদ।